আজি আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুক ওদালগুৰি জিলা সমিতিৰ সাধাৰণ সভা হয়। উক্ত সভাত আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি বদৰুল ইছলাম ডাঙৰীয়া উপস্থিত হয় আৰু সন্মানীয় সাধাৰণ সম্পাদক সাইদুল ইছলাম ডাঙৰীয়াৰ লগতে আমাৰ জিয়াউল হক ডাঙৰীয়া লগতে ওদালগুৰি জিলা সমিতিৰ সমূহ বিষয়ববীয়াসকল থাকে। উক্ত সভাত আজি সাধাৰণ সভা দিয়াৰ মূল উদ্দেশ্য হৈছে আমাৰ যেহেতু আমাৰ বিটিআৰ নেমচুত আমাৰ যেটো এটা নেমচু চলি আছে, সেই নেমচুতে আমি যোৱা 5-6 মাহ ধৰি মই আছিলো। বদৰুল ইছলাম নেতৃত্বত বলিষ্ঠ কণ্ঠত 2018 চনৰ পৰা আমি নেমচুত কাম কৰি আছিলো। কিবা ভুল বুজাবুজিত আমি বিটিআৰ নেমচুত যাব লগা হ'ল। যাইখানে আমি 6 মাহ তেওঁলোক অবজাৰ্ভ কৰি চালো, তেওঁলোকৰ যিবিলাক নীতি আদৰ্শ টোটেলি আমাৰ নিৰ্বাচন কেন্দ্ৰিক বা আমাৰ জাতিৰ স্বাৰ্থ তেওঁলোক কাম কৰা নাই। তেওঁলোকৰ যেটো নীতি আদৰ্শৰ পৰা আমি আকৃষ্ট হৈ তেওঁলোকে যিবিলাক নীতি আদৰ্শ হৈ আছে বা তেওঁলোকৰ ভিতৰত চলাই বহুত কিছু ক'বলগীয়া আছে। তেওঁলোকৰ তেনেকুৱা আমাৰ একনায়ত্ববাদী যেটো নীতি আছে, সংগঠন এটা চলিব হলে সংগঠনৰ নীতি আদৰ্শ থাকে, এটা সংবিধান থাকে, কিন্তু তেওঁলোকৰ কোনো সংবিধান নাই। তেওঁলোকৰ নিজাববীয়াকে মনে সাজা কিছুমান কথা বা সংবিধান সজাই তেওঁলোকে সংগঠন চলাই আছে। সেইকাৰণে আমি আজি ওদালগুৰি জিলা সমিতিৰ যিবোৰ আঞ্চলিক সমিতি আছে, আমাৰ প্ৰায় 15টা আঞ্চলিক সমিতি আছে, তাৰে এটা সমিতি আমাৰ লগত নাই। বাকী গোটেই সমিতিয়ে আমাৰ সামূহিকভাৱে পদত্যাগ কৰি আৰু লগতে বদৰুল ইছলামৰ যিটো ওদালগুৰি জিলা সমিতিৰ নেতৃবৰ্গ আছে, তেওঁলোকৰ সমিতিৰ লগত আমি বিটিআৰ নেমচুৰ আমাৰ যিটো সমিতি আছিল 15টা সমিতি, তাৰে 14টা সমিতি আৰু পূৰ্বৰ যেটো 2018 চনৰ পৰাই যেটো বদৰুল ইছলামৰ নেমচু আছিলে, তেখেতৰ আঞ্চলিক সমিতিসমূহে আমি লগ লাগি আজি জিলা সমিতি গঠন কৰো। আৰু জিলা সমিতিত পুনৰাই মোক শ্ৰদ্ধাৰ বদৰুল ইছলাম ডাঙৰীয়া তথা আমাৰ কেন্দ্ৰীয় সমিতি আৰু জিলা সমিতিৰ পৰা মোক জিলা সমিতি ওদালগুৰি জিলা সমিতিৰ সভাপতি হিচাপে নিযুক্তি কৰাৰ কাৰণে আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ চমুকৈ নেমচুৰ কেন্দ্ৰীয় সমিতি আৰু বিষয়ববীয়াৰ লগত ওদালগুৰি জিলা সমিতিৰ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু ইয়াৰ পৰা আমি এইটো মাৰবান্ধি প্ৰস্তাৱ লৈছো যে আমি বিটিআৰ নেমচু বুলি যিটো আমাৰ সংবিধানত নাই, এই নেমচুক যেটো আমাৰ সমাজত চলি আছে বা আমাৰ সমগ্ৰ অসমবাসী তথা বিটিআৰবাসীক ৰাইজক এইটো আহ্বান জনাব বিচাৰিছো যে তেওঁলোকক বয়কট কৰিব লাগে। তেওঁলোকৰ যিটো নীতি আদৰ্শত আমাৰ কোনো জাতিগত ভাল কাম কৰিব বা তেনেকুৱা নীতি আদৰ্শভূত নহয়, তেওঁলোকৰ হ'ল মনে সাজা নীতি আদৰ্শৰ তেওঁলোক কাম কৰি আছে। গতিকে আমি ওদালগুৰি জিলা নেমচুৰ পৰা সকীয়াই দিছো, ওদালগুৰিত কোনো ধৰণৰ বিটিআৰ নেমচুৰ প্ৰশ্ৰয় দিয়া নহব। আমি ওদালগুৰিৰ পৰা বিটিআৰ নেমচুৰ নিক্ষেপৰ কাৰণে যিটো যাত্ৰা আমাৰ ইয়াৰ পৰা আৰম্ভ হৈছে আৰু গোটেই বিটিচিৰ পৰা আমাৰ এইটো নেমচুৰ আমি উফৰাই পেলাৰ পৰা আমি ওদালগুৰি জিলা নেমচুৱে কাম কৰিম। আৰু আমাৰ যেটো নেমচুৰ উদ্দেশ্য শিক্ষা শান্তিৰ প্ৰগতিৰ দিশত আমি কাম কৰি আছো। আৰু সমগ্ৰ আঞ্চলিক সমিতি যেহেতু আমাৰ 15টা আঞ্চলিক সমিতি ইতিমধ্যে আমাৰ লগ লাগি আজি যেহেতু আমি জিলা সমিতি গঠন কৰিছো, আৰু সেই আঞ্চলিক সমিতিৰ সমূহ বিষয়ববীয়াসকলে আমাৰ ৰাইজৰ 2018 চনৰ পৰাই তেওঁলোকে কাম কৰি আছে আৰু অনাগত দিনত কাম কৰিব। আৰু ৰাইজৰ হৈ আমি সুস্বীকৃত নিষ্পীকৃত জাতি জনগোষ্ঠী আমাৰ যিটো সম্প্ৰদায় আছে, সেই ক্ষেত্ৰত আমি মাত মাতি আছো আৰু মাত মাতি যাম। আৰু মাইনৰিটিৰ বলিষ্ঠ কণ্ঠ হিচাপে শ্ৰদ্ধাৰ বদৰুল ইছলামৰ মাতত আমি ওলাই আহিছো। আৰু বদৰুল ইছলামৰ যিটো নীতি আদৰ্শৰ প্ৰতি সমগ্ৰ অসমবাসী তথা বিটিআৰবাসী তথা ওদালগুৰিবাসীয়ে আঁকোৱালি লৈছে আৰু তেওঁক আমি এটা আমাৰ শ্ৰদ্ধাৰ বদৰুল ইছলামক চবে আঁকোৱালি লৈছে আৰু তেওঁৰ নীতি আদৰ্শৰ পৰা আকৃষ্ট হৈ আজি আমাৰ ইয়াত প্ৰায় নতুনকৈ আৰু 50 জন নেমচু কৰ্মীয়ে যোগদান কৰিছে তেওঁৰ নীতিৰ প্ৰতি আকৃষ্ট হৈ। গতিকে ইয়াৰ পৰা আমি এইটো বিচাৰিছো যে আমাৰ যিটো পূৰ্বৰ যিটো আমি বৰ্তমান আৰু যেটো বিটিআৰ নেমচু আৰু বৰ্তমান নেমচু আমি একত্ৰিত হৈ ওদালগুৰি জিলাত আমি একত্ৰিত হৈছো, একত্ৰিত নহয়, তেওঁলোকক বহিষ্কাৰ কৰি আমি একত্ৰিত হৈছো। আৰু আমি এইটোৰ পৰা এইটো বাৰ্তা দিব বিচাৰিছো, আমি বিটিআৰ নেমচু যিটো কৰ্মকৰ্তা আছে তেওঁলোকক সকীয়াই দিছো যে ওদালগুৰিত তেওঁলোকৰ দবদবনি নচলিব। ওদালগুৰি চলিব কেন্দ্ৰীয় সমিতি বদৰুল ইছলামৰ নেতৃবৰ্গৰ যি নেমচুৰ গঠন হৈছে বা যি নেমচু 2018 চনৰ পৰা আছে বা বৰ্তমান যিটো সমিতি গঠন হৈছে, সেই সমিতিৰ দবদবনি চলিব। বদৰুল ইছলাম জিন্দাবাদ, বদৰুল ইছলাম জিন্দাবাদ, জিয়াউল হক জিন্দাবাদ, সাইদুল ইছলাম জিন্দাবাদ, নেমচু জিন্দাবাদ, নেমচু জিন্দাবাদ।